নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰিয়ংকা। আজি আপোনালোকলৈ লৈ আহিছোঁ মই এটি নতুন ৰেচিপি। আজিৰ ৰেচিপিটো হ'ল ঘি পোলাও। ঘি পোলাও বনাবলৈ আমাক কি লাগে বলকচোন চাওঁগৈ। এয়া আমাক লাগিব, মই লৈছোঁ জিৰা ৰাইচ। আপোনাৰ চাউলটো আপোনালোকে যিকোনো ল'ব পাৰে, যেনেকৈ বাসমতি ৰাইচ বা ঘৰৰ জহা চাউলৰো আপোনালোকে পোলাও বনাব পাৰে। এয়া মই কাজু লৈছোঁ, খিচমিচ লৈছোঁ, দালচেনি লৈছোঁ, ইলাচি লৈছোঁ, লং লৈছোঁ আৰু দুটা তেজপাত লৈছোঁ। আৰু এয়া নিমখ, এয়া মই আদা পেষ্ট কৰি লৈছোঁ, এইটো অপচনেল হয়। এয়া মই পিঁয়াজ কুটি লৈছোঁ, পোলাও বনাওঁতে অকণ পিঁয়াজ সৰহকৈ লাগে। আৰু এয়া মই ঘি লৈছোঁ, ঘি আপোনালোকে যিকোনো ব্ৰেণ্ডৰ ল'ব পাৰে। আৰু মই এয়া চাউল আধা ঘণ্টা মই তিয়াই থৈছিলোঁ, আৰু পোলাও বনাওঁতে চাউল আগতীয়াকৈ আধা ঘণ্টা তিয়াই থ'ব লাগে। বলকচোন আমি এতিয়া পোলাও বনাওঁগৈ। মই কেৰাহী বহাই দিছোঁ গৰম হ'বলৈ। মোৰ কেৰাহী গৰম হৈ গ'ল। ইয়াত মই এচামুচ ঘি দি দিছোঁ প্ৰথমতে। মই প্ৰথমতে কাজুখিনি ভাজি ল'ম অলপ ৰঙচুৱা কৰি। লাহেকৈ লৰাই থাকিব লাগে। এয়া মোৰ কাজুখিনি ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া মই বেলেগ এটা বাচনত উঠাই থৈ দিম। এতিয়া মই খিচমিচ কেইটাকো ভাজি ল'ম। মোৰ খিচমিচখিনিও ভজা হৈ গ'ল। আৰু এনেকৈ খিচমিচ যেতিয়া ভজা হৈ যাব, এনেকৈ ফুলি ধুনীয়া হৈ যায়। মই বেলেগ এটা বাচনত উঠাই থৈ দিছোঁ। এয়া মই ইয়াত এতিয়া আৰু 2 চামুচ ঘি দি দিছোঁ। ইয়াত এতিয়া মই এই তেজপাত দুখিলা দি দিছোঁ। এয়া লঙো দি দিছোঁ, আৰু এয়া দালচেনি। মই ইলাচি 3টা এনেকৈ ফালি পেলাই ইয়াতে দি দিছোঁ। ইয়াত মই এয়া কাটি থোৱা পিঁয়াজখিনি দি দিম। আৰু মিডিয়াম ফ্লেমত ধুনীয়াকৈ ব্ৰাউন হোৱাকৈ ভাজিব লাগিব। আপোনালোকে দেখিছে মোৰ পিঁয়াজ ব্ৰাউন কালাৰ হৈ গৈছে। আৰু মই অলপ পিঁয়াজ থৈ দিম পাছত ব্যৱহাৰ কৰিবলৈ। ইয়াত মই জলকীয়া 3টা দি দিছোঁ, মাজতে মই ফালি দিছোঁ জলকীয়া কেইটা। আৰু আদা পেষ্ট এচামুচ দিছোঁ, এয়া অপচনেল হয়। এয়া মই এতিয়া তিয়াই থোৱা চাউলখিনি ইয়াতে দি দিম। ধুনীয়াকৈ মিহলাই দিব লাগিব।
সোৱাদ অনুযায়ী নিমখ দিম মই এচামুচ নিমখ দিছোঁ মই যিটো বাটিৰে চাউল দুবাটি দিছিলোঁ সেইটো বাটিৰে মই 4 বাটি পানী দিম ইয়াত মই কেইটামান খিচমিচ ওপৰতে দি দিছোঁ আৰু কাজু কেইটামানো দি দিছোঁ আৰু মই এতিয়া ইয়াত ঢাকি দিম এয়া মোৰ পোলাও হৈ গৈছে আৰু বলকচোন চাওঁগৈ ইমান ধুনীয়া গোন্ধ আহিছে এয়া আপোনালোকে দেখিবলৈ পাইছে বৰ ধুনীয়া হৈছে এয়া মোৰ ঘি পোলাও ৰেডি হৈ গ'ল বহুতেই হেল্ডি আৰু বহুতেই ইজি আছে বনাবলৈ আপোনালোকে এয়া ফিছ কাৰী বা চিকেন কাৰীৰ সৈতেও খাব পাৰে আপোনালোকেও ট্ৰাই কৰি চাব মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰিব ধন্যবাদ